हेलो एवरीवन এটা বিশেষ ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিশেষ এই কাৰণে আগতে ডেকোৰেশনখিনি দেখাই লৈ আছো তো এই আমাৰ ঘৰৰ সন্মুখতে গেটটো ইমান ধুনীয়াকৈ সজাইছে মেলাৰ দৰে আৰু ৰাস্তাই দিও চাওকচোন লাইটবোৰ ইমান ধুনীয়াকৈ সজাইছে মেলাৰ দৰে লাগিছে নহয় নে কথাটো হ'ল তাৰ মানে ঘৰৰ কাষতে আমাৰ কালী মন্দিৰ আছে এই কালী মন্দিৰটোতে 50 বছৰ কমপ্লিট হ'ল সেয়ে কালী পূজা পাতিছে আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে কামাখ্যা দেৱীলৈ মনত পৰি গৈছে দেই বহুত ভাল লাগি গৈছে আৰু মানুহৰো বহুত সমাগম হৈছে নহ'বনো কিয় 50 বছৰ কমপ্লিট হ'ল যিহেতু বহুত মানুহ আহিছিলে বহুত ভাল লাগি গৈছে মাক দৰ্শন কৰি আহি ঘৰৰ সন্মুখ ভাগতে এই বাবু এজনৰ বাৰ্থডে আছিলে এইয়া বাৰ্থডে বয় তো আহি গ'লো ইয়াতে এইটো আকৌ খেলাতেই ব্যস্ত দেই সৰু ল'ৰা ছোৱালী আৰু সেয়ে বাৰ্থডে হ'লেও তাহাঁতৰ এনজয়মেণ্টটোৱে বেলেগ থাকে নহয়নে ময়ো অকণমান ইয়াৰ লগত ব্যস্ত হ'লোঁ আৰু আজিলৈ আহিছোঁ আৰু বাই বাই